ফাইনেলি গাইজ মই এক জেগাত ফুৰিবলৈ আহিছিলোঁ আমাৰ আহি কেনে এতিয়া বৰঘোপা চিনাদি বুলি কয় এইখিনি জেগা এই বৰঘোপা চিনাদিৰ মাজত তাৰমানে ইয়াতে মই আহি দেখা পালোঁ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্টটোৰ পিছত গম পালোঁ আমাৰ গাঁৱৰে ল'ৰা তো গাইজ মই আপোনালোকক এই এক্সিডেণ্ট হোৱা গাড়ীখন আপোনালোকক মই দেখাই আছোঁ আৰু পিছত গম পালোঁ ল'ৰাজন হৈছে বৰপেটা জিলাৰ গড়িয়া চটলা গাঁৱৰ আনোৱাৰ হুছেইন নামৰ ল'ৰাজন আৰু দেউতাকৰ নাম হৈছে আমজেদ আলী আৰু তেওঁ একচুৱেলি গুৱাহাটীত থাকে তেওঁ গুৱাহাটীৰ পৰা গাঁৱত ভোট দিয়াৰ কাৰণে আহিছিল আৰু ভোট দি কিনে তেওঁ ফুৰিবলৈ গৈছিলে তেওঁৰ ভাগিনক লগত লৈ কিনে আৰু ভতিজা ছোৱালীক লগত লৈ কিনে তাৰপিছত ফুৰি কিনে আহি থকাৰ সময়ত ঘূৰি আহি থকাৰ সময়ত এইটো অৱস্থা তেওঁৰ আচলতে সংকটজনকভাৱে তেওঁ নিয়ন্ত্ৰণ হেৰাই গাড়ীখন কি কৰে ছাইডত নমাই দিয়ে ৰাস্তাৰ পৰা আৰু নমাই দিয়ে অৱস্থা এইটো হৈছে নাম্বাৰ গাড়ীখনৰ নাম্বাৰ এইটো গাড়ীখনৰ অৱস্থা চাওক একেবাৰে অৱস্থা খুব বেয়া পুলিচ আনা নেকি তালো আহি কেনে গেছি গাড়ীৰ অৱস্থা একেবাৰে বেয়া অৱস্থা দাদা আপুনি দেখা পাইছিল নে দাদা দেখা পোৱা নাই কোনে দেখা পাইছিল গাড়ীখন এক্সিডেণ্ট হোৱা আমাৰ গাঁৱৰ মানুহ এটা মানুহ দেখাইছিল আৰু চিনাকি মানুহ সি বোলে উলিয়াইছে তাতে বহি আছো কেনেকৈ হৈছিল আপুনি ক'ব পাৰিবনে মই নাজানো মই চাব আহিছোঁ মানুহ কোৱাৰ কাৰণে কৈছোঁ এতিয়া ক'ত আছে এতিয়া ভিতৰত কোনে কেইটামান আছিল নাজানো তিনিজনে একজন নাজানো তিনিজনমান আছিল তো মেডিকেল নাই এতিয়া না মেডিকেল গৈছে না কোন মেডিকেল গৈছে দেখাই পাওঁ নে ৰ নিচিয়ে বোলে মাথাটো কিবা তেজ হৈছে নাই মাথা বোলে সিহঁতে নহয় গাড়ীটো কলা পেঞ্জি